এখন এপ্লাই কৰি থৈ আহোঁগৈ নাই আজি আৰু নাযাওঁ আজি জানো ৰাতিপুৱা শুই উঠি ওলাই গৈ এটা খালী বাল্টিং দেখিলো কি লাভ হ'ব আৰু ক আজি গৈ পেলাই একো লাভ নহয় আজি আৰু নাই নাই আজি ক'তো নাযাব নালাগে আজিতো কোনো কামেই নহয় আজি ক'তো নাযাওঁ দে নালাগে বেলেগ এদিনাখন কৰিম হেল্ল' অ মা অ মা জানা আজি কি হ'ল তুমি গেছ কৰাচোন কি হ'ল শুনা মই কৈছো মোৰ আজি ইএমআই পইচা কেইটা ৰিফাণ্ড কৰি দিলে অ জানানে আৰু এইটো কেনেকে সম্ভৱ হ'ল জানা নাই তুমি আজি মই ওলাই গৈছো ঠিক গাড়ীলৈ ৰৈ আছো সেইকণ সময়তে ওপৰৰ পৰা দিলে নহয় চৰাই এটা হাগি এইখিনিতে একদম এইখিনিতে মোক হাগি দিছে তাৰ পাছতে মই গম পাইছো যে আজি মোৰ কিবা এটা খবৰ আহিবই আহিব কিমান ফূৰ্তি লাগিছে জানা একদম ডিৰেক্টলি আহি গ'ল মোৰ লোনৰ ইএমআই কেইটা ৰিফাণ্ডেড পইচা কেইটা ইমান ভাল লাগিছে থেংকছ টু ডেট চৰাই ঐ জানো মোৰ যে বহুত ভয় লাগি আছে এতিয়া কি হ'ব বাৰু আজি ফাৰ্ষ্ট ছেমিষ্টাৰ ৰিজাল্ট দিব নহয় তই ইমান কিয় চিন্তা কৰিছ পাগল হলি নেকি কি হ'ব আজিকালি ৰাতিপুৱা আমি দুটা শালিকা দেখা নাছিলো দেখিছিলো নে নাই তেনেকে মই চিন্তা কৰে নেকি তোৰ চাবি ৰিজাল্ট একদম বঢ়িয়া হ'ব ফাৰ্ষ্ট ক্লাছ আহিব তই ইমান চিন্তা নকৰ নাজানো দেই মই কি হয় তাকে দেখাটোতো দেখিছিলো এতিয়া কি বা হয় অ হেল্ল' কি ক বেগ আহিছে নেকি আজি দুটা শালিকাও দেখিছিলো চোন হেল্ল' ঐ জানো কালি নহয় বৰদৈচিলা পেহী আইতাৰ ঘৰলৈ গ'ল নহয় আমাৰ গাঁৱৰ মাজেৰেই গৈছে জানো যাওঁতে একেবাৰে আমাৰ খেৰ ঘৰৰ মুধচটো উৰুৱাই লৈ গৈছে কি কবি আৰু অ বিহু খাবলৈ গৈছে বিহু পালেহিয়ে ন বিহু খাবলৈ গৈছে আকৌ হেৰি নহয় আমি তেওঁৰ চুলিখিনি হেয়াৰ ষ্টাইলখিনি বেয়া হৈ যাব বুলি আগফালে পিৰা এখনতে হেৰিও দি থৈছিলো ফণী এখন আৰু কসমেটিক প্ৰডাক্টছবোৰ দি থৈছিলো যাতে তেওঁ ফণীয়াই পেলাই ভালকে যাব পাৰে মাকৰ ঘৰলে কিন্তু নাই তেওঁ ৰবলৈ সময়ে নাই গোটেই গাঁৱৰ মানুহবোৰৰ টিম উৰুৱাই থৈহে গৈছে অ তই দুখ নকৰিবি ঘূৰি যেতিয়া নিজৰ ঘৰলৈ যেতিয়া ঘূৰি যাব মাকৰ ঘৰৰ পৰা তেতিয়া এইবাৰ তহঁতৰ ঘৰৰ ফালে দিয়ে যাব চাগে